নমস্কাৰ ই বিদ্যা মন্দিৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ এই ভিডিঅ'টিত আমি অসমৰ ইতিহাসৰ প্ৰাক ঐতিহাসিক যুগৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। আশা কৰোঁ আপোনালোক নিশ্চয় উপকৃত হ'ব। আহকচোন এতিয়া আমি প্ৰশ্নসমূহ ডিছকাছ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে অতি পুৰণি কালত অসমৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে প্ৰাগজ্যোতিষ। অতি পুৰণি কালত অসমৰ নাম প্ৰাগজ্যোতিষ আছিল। দ্বিতীয় প্ৰশ্নটো হ'ল প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীখনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। তৃতীয় প্ৰশ্নটো ৰামায়ণত কোনে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল বুলি উল্লেখ আছে? আৰু ইয়াৰ উত্তৰটো হৈছে কুশ ৰজাৰ পুত্ৰ অমূৰ্তৰাজে। চতুৰ্থ প্ৰশ্নটো পুৰাণ তন্ত্ৰ আদি পুথিবোৰত অসমৰ নাম কি বুলি উল্লেখ আছে? আৰু ইয়াৰ উত্তৰটো হৈছে কামৰূপ। ৫ নম্বৰ প্ৰশ্নটো হ'ল ৰতি দেৱী কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ল কামদেৱৰ পত্নী আছিল। ৬ নম্বৰ প্ৰশ্নটো হ'ল কোনখন গ্ৰন্থৰ মতে কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ সমাজত অৱস্থিত বুলি উল্লেখ আছে? ইয়াৰ উত্তৰটো হৈছে কালিকা পুৰাণৰ মতে। নেক্সট প্ৰশ্নটো হ'ল কৰতোৱা নদীখন বৰ্তমান কোন দেশৰ অন্তৰ্গত? ইয়াৰ উত্তৰটো বাংলাদেশ। মহাভাৰত ৰচনাৰ সময়ত কামৰূপ ৰাজ্যৰ পশ্চিম সীমা আছিল কৰতোৱা নদী। ৮ নম্বৰ প্ৰশ্নটো যোগিনীতন্ত্ৰ অনুযায়ী প্ৰাচীন কামৰূপ ৰাজ্য কেইটা ভাগত ভাগ কৰা হৈছে আৰু ভাগকেইটা কি কি? উত্তৰটো হ'ল 4টা ভাগত ভাগ কৰা হৈছে। ভাগকেইটা হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ। এতিয়া আমি প্ৰাচীন কামৰূপ ৰাজ্যৰ দানৱ আৰু অসুৰ বংশীয় ৰজাসকলৰ কিছু কথা আলোচনা কৰিম। নেক্সট প্ৰশ্নটো হ'ল প্ৰাগজ্যোতিষত ৰাজত্ব কৰা দানৱ বংশৰ প্ৰথম ৰজা কোন আছিল? উত্তৰটো হ'ল মহীৰংগ দানৱ। এতিয়া নেক্সট প্ৰশ্ন মহীৰংগ দানৱৰ উত্তৰাধিকাৰীসকলক কি বুলি জনা গৈছিল? উত্তৰটো হ'ল অসুৰ বুলি জনা গৈছিল। নেক্সট প্ৰশ্ন ভৌম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আৰু ইয়াৰ উত্তৰ নৰকাসুৰ। পৰৱৰ্তী কুৱেশ্যন নৰকাসুৰক কোনে বধ কৰিছিল? আৰু ইয়াৰ উত্তৰ শ্ৰীকৃষ্ণই বধ কৰিছিল। 13 নম্বৰ প্ৰশ্ন নৰকাসুৰৰ মৃত্যুৰ পিছত প্ৰাগজ্যোতিষৰ ৰজা কোন হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ল নৰকাসুৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ভগদত্ত প্ৰাগজ্যোতিষৰ ৰজা হৈছিল। নেক্সট প্ৰশ্নটো ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পক্ষলৈ যুদ্ধ কৰিছিল? আৰু ইয়াৰ উত্তৰ ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱৰ পক্ষলৈ যুদ্ধ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন প্ৰাগজ্যোতিষ ৰাজ্যত কোন গোষ্ঠীৰ লোকসকলক কিৰাত বা ম্লেচ্ছ বুলি কোৱা হৈছিল? ইয়াৰ উত্তৰটো হ'ল বড়োসকলক কোৱা হৈছিল। 16 নম্বৰ প্ৰশ্ন ভগদত্তৰ জীয়েক ভানুমতীক কোনে বিয়া কৰাইছিল? ইয়াৰ উত্তৰটো হ'ল দুৰ্যোধনে বিয়া কৰাইছিল। পৰৱৰ্তী প্ৰশ্ন গুৱাহাটীত থকা দীঘলী পুখুৰীটো কোনে খন্দাইছিল? উত্তৰটো হ'ল ভগদত্তই খন্দাইছিল। 18 নম্বৰ প্ৰশ্ন কুৰুক্ষেত্ৰ যুদ্ধত কাৰ হাতত ভগদত্ত নিহত হৈছিল? উত্তৰটো হ'ল অৰ্জুনৰ হাতত নিহত হৈছিল। নেক্সট প্ৰশ্ন ভগদত্তৰ মৃত্যুৰ পিছত কোন প্ৰাগজ্যোতিষৰ ৰজা হৈছিল? উত্তৰটো হ'ল ভগদত্তৰ পুত্ৰ বজ্ৰদত্ত। আজিৰ অন্তিমটো প্ৰশ্ন যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞৰ খৰা বন্দী কৰি থোৱা কামৰূপৰ ৰজাজনৰ নাম কি? উত্তৰটো হৈছে বজ্ৰদত্ত। আজিৰ ভিডিঅ'টিত এইখিনিয়েই। পাৰ্ট 2ত আমি আকৌ আলোচনা কৰিম। ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।